তো হে গাইজ মই অজয় বড়ো আৰু আপোনালোকে চাই আছে এনিছ ব্লগাৰ ইউটিউব চেনেল। তো বেয়া নাপাব গাইজ, বহুত দিন মানে ভিডিঅ' চিডিঅ' বনোৱা হোৱা নাই। মানে গোটেই অসমতে বানপানী হৈ আছে, ক'তো যাবলৈ পৰা নাই, বৰষুণো দি আছে নেৰানেপেৰা। তো ক'তো মানে যোৱা প্লেনিং কৰা নাই বৰ্তমানলৈকে। তো আজি নিজৰ গাঁৱতে এপাক ওলাই আহিছোঁ ফুৰিম বুলি। আৰু ক'ত আছোঁ চাওক গাইজ। তো গাইজ আজি মোৰ লগত আছে ইফালে এনকে মাম্বা আৰু কালিয়া চবে। আজি পুৰা নাৱত আহিছোঁ আমি, পুৰা ইফালে বিলত কি পায় চাওঁ আজি। ইয়াতে মাখন্দা পায় সেনেকুৱাই আৰু পদুম ফুলো দেখা পোৱা যায়। বৰ্তমান পদুম ফুলটো ইমান এটা দেখা নাই। তো চাওঁ কি পাওঁ আগত। চাওক সিহঁতে পুৰা আৰামত বহি আছে, মোক পুৰা মাৰি আছে সিহঁতে। এই কালিয়াতে পুৰা ঘৰিয়ালৰ দৰে পুৰা শুই আছে তাতে। ৰঙৰটো লৈছে আৰু ৰঙৰটো কাম চাম নাই, মাছ চাছ নাপায়, নাজানে সি। দে আৰু কি কৰিম আৰু এনেকৈ যাই আছো, কি পাওঁ কি নাপাওঁ চাওঁ। বৰ্তমানলৈকে কিন্তু একো পোৱা নাই। আৰু মাম্বাই এইফালে পুৰা বৰশী লৈ আহিছি। মাম্বাই সৰু পোৱালি উমলত দুৰ্গা পূজাৰ বৰশীটো লৈ আহিছি। আহি পেলাই পুৰা সি লুকাইছে আমাৰ 5,000 লৈছে বোলে তাৰ। যিয়ে নহওক মাম্বাই যি বস্তুটো আমি নেদেখা বস্তুটো আনি কেনে দুখাইছি, ভাল লাগছে আৰু মনটো। না কি মাম্বা? পাৰ্টিটো দিব পাৰা ব্ৰইলাৰৰ সৈতে। হ'ব দে দোষ। যিটো চোলাবাৰীডাল ইমান লম্বা, তথাপিও এইখিনি পুৰা তললৈকে যাই পায়। ইমান মানে পানী বেছি হৈ আছে। মাম্বাক পুৰা ঠেলি দিওঁ নেকি ইয়াতে? মাম্বাই বোলে সাঁতুৰিব নাজানে, সেইকাৰণে ঠেলিম নেকি দোষ? এই ন বোলে। নাওটো নাযায় আৰু গাইজ, পুৰা বুজি আছে। ইমান বল দি আছে তথাপিও নাযায় আৰু। কালি এইফালে পুৰা উমলি আছে। তো গাইজ বহুত সময় নাও চলোৱাৰ পিছত ফাইনেলি মাখান্দাৰ গছ দেখা পালোঁ। এইফালে চাওক, এইবিলাক চব মাখান্দাৰ গছ। পাত এইবিলাক ডাঙৰ ডাঙৰ কটা আছে, কিন্তু বোলে চাব পাৰে পুৰা কটা আছে ইয়াতে। তো ইয়াতে মাখান্দাৰ গছ থাকিলে কি হ'ব গাইজ? মাখান্দা নাই। তো আগত যাওঁ আৰু। মাম্বা মাছ পাইছা? কি মাছ পাইছা দোষ? বল্লি মাছ, শোল মাছ। আৰু এইটো বিলটো যে গাইজ, মই এদিন মানে ভিডিঅ'ত মানে বনাইছিলোঁ আৰু ভিডিঅ' বনাইছিলোঁ। এই যোনটো মাছ মাৰা মানে ব্লগটো আপোনালোকে যদি চাইছে, তাতে দীঘলী বিল বুলি কয়। চৰি গাইজ, দীঘলী বিল বুলি কয়। তো এইফালে চাওক আপোনালোকে, ভিউ চাওক, ভিউ চেক কৰক। যদি আপোনালোকে পুৰা মানে খানা চানা পিকনিক চিকনিক কম বাজেটত খাম বুলি ভাবি আছে, তেতিয়াহ'লে এইটোত আহিব পাৰে আৰু মানে দীঘলী বিলত। ইয়াতে পুৰা ধুনীয়া লোকেশ্যন, আপোনালোকক দেখুৱাইছোৱে অলৰেডি। এইফালে চাওক কি ধুনীয়া। তো ইয়াতে চব দোকানো আছে, আপোনালোকক যি লাগে ইয়াতে চব পাই যাব। গাহৰি চাহৰি লাগিলেও পাই যাব আৰু। তো আপোনালোকে আহিব পাৰে ইয়াতে, বহুত ভাল পাব। কি ধুনীয়া বতাহ দি আছে। তো গাইজ বৰ্তমানলৈকে একো পোৱা নাই বিচাৰি, কিন্তু আমি এটা জেগাত আহি পাইছোঁ। ক'ত জানে না? পুৰা বিলৰ মাজত। এইফালে পুৰা বিলৰ মাজত। তো ইয়াতে নাও মাৰিব এবাৰ নাই, মাৰিলেও ইফালে মাৰিলে ইফালে যায়, ইফালে মাৰিলে ইফালে যায়। মানে পুৰা বতাহ দি আছে, সেইকাৰণে পুৰা নাওখন মাৰিব এবাৰ নাই মানে আমি। কিবা কবি কালিয়া? 108 মাতিব লাগিব আৰু এতিয়া আমি। তো গাইজ বহুত ভাগৰ লাগি গ'ল, নাওখন ইয়াৰ পৰা ওলাব এবাৰ নাই। একদম মানে ভাগৰ লাগি আছে। এনেকুৱা বতাহ গাইজ, কি ক'ম আৰু। চাব নেকি বতাহ? এইয়া তো গাইজ আজি বিলৰ মাজত ফাঁচিম। ৰাতি হ'লেও হ'ব, কিন্তু এতিয়া বৰ্তমান পুৰা এনজয়। ভাল লাগি আছে, পুৰা ধুনীয়া বতাহ। ঘৰত যিহেতু গৰম, পুৰা ৰ'দ দি আছে। তো সেইকাৰণে এতিয়া অলপমান গধূলি সময়ত আহি পেলাই এতিয়া ভাল লাগিছে আৰু। পৰিৱেশটো চাওক না গাইজ, কি মজা। তো গাইজ বহুত মানে কষ্টৰ চেষ্টাত এনেকুৱা বিলৰ মাজত ফাইনেলি এটাই পালোঁ, মাখান্দা। এতিয়া বৰ্তমান বিচাৰি আছোঁ। এইফালে গোটেই মাখান্দা পাত, এইবিলাক মাখান্দা গছ আছে। কিন্তু আমাৰ কৰি আগত মানে কোনোবা আহিছে আৰু এই আৰু এটা ওলাইছে বোলে। এইফালে এইটো এইফালে মানে আগতে কোনোবা আহিছে, লৈ গৈছে। পাতবিলাক উল্টি আছে, মানে মাখান্দাবিলাক কাঢ়ি নিলে আৰু এইফালে পুৰা পাতবিলাক উল্টি থাকে।
তো সেনেকৈ চালোঁ এটা দুটা মানে এতিয়া বৰ্তমান দুটা পালোঁ আৰু এইফালে এনেকৈ আমাৰ পুৰা মাকান্দা বিচাৰি আছে কিহৰ লগত বিচাৰি আছা দোষ এইয়া কাচিৰ লগত বোলে এইফালে পুৰা বিচাৰি আছে আৰু এটা তো গাইজ বেছি ডাঙৰ হোৱা নাই তথাপিও সৰুবিলাক পুৰা ধৰিছে আৰু চাব পাৰে এইফালে পুৰা ৰঙা ৰঙা হৈছে এইবিলাক বজাৰত কিনিব লাগিলে গাইজ কমেও 1000 মান ল'ব কিলো চিষ্টেমত যদি বিক্ৰী কৰে আৰু এইটো মানে ভাল আৰু স্বাস্থ্যৰ কাৰণে শক্তিৰ কাৰণে ভাল আৰু তো গাইজ এই মাখান্দাৰ পৰা বোলে কিছুমানে কয় আৰু ঔষধো বনায় কিছুমান বেমাৰৰ কাৰণে ঔষধ বনায় তো আমি ইমান এটা ভালকৈ নাজানো আৰু যোনে যোনে জানে সিহঁতে যদি চাই আছে কমেণ্ট কৰি দিবচোন যদি ঔষধ বনায় ইয়াৰ পৰা আমাৰ মানে বিলত বহুত আছে বৰ্তমান মানে এইটো ছিজনত অলপ কম মানুহবিলাক মানে কাঢ়ি লৈ যাই আছে যিহেতু ইয়াতে দেখাই পাই আছোঁ পাতবিলাক উল্টি আছে পুৰা এইফালে তো সেনেকুৱাই আৰু আপোনালোকে ফুৰিব আহিব পাৰে ভাল পাব আৰু কি ধুনীয়া বতাহ এইটো ছিজনত যদি কোনোবাই যদি ফুৰিব আহিম বুলিও ভাবে বিলত তো ইয়াতে নাৱৰ ব্যৱস্থাও আছে অলপমান প্ৰাইচ লয় আৰু কিবা এটা চাৰ্জ আছে আৰু প্ৰাইচ বৰ্তমান বাকল চেলাই আছোঁ এইফালে চাব পাৰে মানে বহুত মানে ইয়াতে কাইট আছে আৰু বিন্ধে পুৰা লম্বা লম্বা এইফালে চাব পাৰে তো এনেকুৱাই আৰু খাই লওঁ দুখাই আছোঁ চাওক এইফালে মই খাই আছোঁ পুৰা হা হা কিয় মজা হয় তো গাইজ বহুত সময়ৰ মূৰত কষ্ট কৰি 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 এইখিনি মাত্ৰ কেইটা আছে সাতটা আছে গাইজ তো বিচাৰি আছোঁ আৰু এইফালে এনেকা পুৰা আমাৰ এনেকৈ এইফালে পুৰা বিচাৰি আছে পানীৰ তলত আছে অ গাইজ আহিয়ে ল'লোঁ ৰ বিলৰ মাজত এতিয়া যাৱাতে চিন্তা লাগিছে এইফালে সেই এনেকুৱা পুৰা দূৰলৈকে যাব লাগিব এইফালে আৰু গধূলি হ'ল আৰু লাহে লাহে এইফালে চাব পাৰে সূৰ্যটো পুৰা মানে সোমাই গ'ল এতিয়া মাম্বাই কিবা ভাবি আছে বেচেৰা ঘৰত যাব নাপাব নেকি মাম্বা তো গাইজ মাখান্দা ওলোৱা ইমান সহজ কথা নহয় দেই এনেকুৱা পুৰা তলত পুৰা কাটব লাগিব তেতিয়াহে ওলাই আহিব এই ক'ত যাব পা তো গাইজ এতিয়া লাহে লাহে গধূলি হ'ল এইফালে চাব পাৰে সূৰ্যটো পুৰা এতিয়া মাৰ খাই যাব আৰু মানে ডুবি যাব আৰু তো এতিয়া ঘৰলৈকে গৈ আছোঁ এইফালে যাব লাগিব পাহাৰৰ কাষৰ ফালে তো গাইজ এতিয়া মানে লাহে লাহে গধূলি হ'ল এতিয়া লাহেকৈ ৰাতিও হ'ব তো আজিলৈ বাৰু ইমানতে ভিডিঅ'টোৱে সামৰণি মাৰিছোঁ এইফালে আমাৰ এনেকৈ পুৰা নাও মাৰি আছে তো ভাগৰ লাগিল ময়ো নাও মাৰি আছিলোঁ যিহেতু পুৰা মানে ভাগৰ লাগি গ'ল তো এতিয়া গৈ আছোঁ ঘৰত তো আজিলৈ বাই বাই